সূৰ্যৰে বতা হল বুলি নৰ কিমান দিবা গৰম দাৰ আমাকে মাৰছ দাৰ তাকেতো এখানতো এইবাৰ কি কৰিম বুলি ভাবছি ঠিক নাই দেই ঘৰত থাকিও শান্তি নাই ফেনৰ বতাই গৰম হৈ যায় উপায় নাই দে আৰু বতৰে যি কৰে আৰু সিনকে জীয়াই থাকবা লাগব আৰু থাকা কেইদিন তাকেতো সিনকে থাকবা লাগব পিছে আজি ফুফু ক'ত গেলে তাকেতো আজি দেখোন ধাউলাৰ খবৰ নাই ধাউলা ক'ত গেল আজি সেইটো ধাউলা আহি আছে ইপিনে চাচোন চাও হয়তে দেখোন এই আজি বৰ ফুৰ্তি তাহান পাই কিয়াবা কবা নাছো তাৰ বা কি হৈছে আজি কি ভাইয়াত বহি আছা স্কুলত নাজানা কি আজি হা তই আজি 7টা বাজতে স্কুলত যোৱাৰ মাথা মাৰছা কি কৱে কেছটো কি ফুফুদা কেছটো কি ডাউলা তোক মানে গমে বনাই স্কুলত টাইম চেঞ্জ কৰা বুলি গৰমৰ কাৰণে কি কয় গমে বনাই কেইটা বজাত দিছি যো জাঙা 7:30 বজাৰ ক্লাছে করব যোতে যো আজি এটাৰো খবৰ নাই দেখোন স্কুলত গমে বনাই নেকি মে আই কামিং স্যার কামিং কি স্যার আজি আমার সে আপনি ফাল দেখুন কেউ নাই টাইম বদলাইছি না সেইকাৰণে এডভান্স আছো দে অলপ ঠিক আছে পিছে আজি গৰমত কোনে কি শুনাম বুলি ভাবি আছা স্যার কোনে শুনাব আর মোর বাইরে এত কামে নাই ময়ে শুনাম তো আর কিবা এটা কি শুনাবি স্যার গরমরে এটা গান গাই দাং আরে গরমত দে গা ফুফু কি এটা গরমৰো গান জানা এই গালি হলো কিবা এটা গাই দাং আর দে গা রোদ ওলালে বনিটি চকু সাথে মারি ধরে তুমি ওলালে বনিটি মাথা কেলি মেলি করে কিনো কাপোৰ পিন্ধিলা তুমি চকু সাথে মারি ধরে কিনো লম্পেন পিন্ধিলা তুমি পেট ওলাই থাকে গীতাঞ্জলি তোমার ছুটি চলা তাকে দেখি মোর মাথা ঘোলা হাতত থাকে তোমার পেপসি কোকা কোলা দুখন গাল যেন তোমার দামি হোটেলৰ ৰসগোল্লা জ্বৰ উঠিলে ভিনিহি পেৰাচিটামল খাবা খং উঠিলে ভিনিহি দীঘলী পুখুৰী যাবা ডেকা গাভৰুৰ প্ৰেম লীলা নয়ন ভৰি ভৰি চাবা ডেকা গাভৰুৰ প্ৰেম লীলা নয়ন ভৰি ভৰি চাবা গৰম মিঠাতেল মালিচ কৰি কুকুৰৰ নেচ পোনাব নোৱাৰি ফেটি সাপক মইনা নচুৱাব পাৰি গাভৰু ছোৱালীৰ মন বুজিব নোৱাৰি খুজতি হলে বনিটি ডালি মোচন লগাবা গৰম লাগিলে বনিটি কলহৰ পানী খাবা তাতো যদি শান্তি নহয় দাৰ্জিলিঙত যাবা দুখীয়া ঘৰৰ ডেকা ল'ৰাৰ পকেট খালী নকৰিবা থেংক ইউ ছাৰ কেনে পালে শুনি মজা গান গাই দিছে দে তই একদম গৰমৰ লগত তই গানটো মিলাই দিছে মজা হৈছে দে থেংক ইউ ছাৰ থেংক ইউ ঐ ছাৰ হি একলা নহয় ময়ো ডাইলগৰ মাষ্টাৰ আপুনি গম পায় না নাপায় কি তই ডাইলগ শুনাব পারবি নাকি শুনবা ইচ্ছা কৰে নাকি ছাৰ দে আর শুনালি শুনিম আর ছাৰ শুনাই আছো বাঢ়িছে গৰম কমিছে মৰম গৰমত নষ্ট হৈছে মেকআপ ফলত সৃষ্টি হৈছে ব্ৰেকআপ লৰাই মুখ ধুলে প্ৰেছ ছোৱালীয়ে মুখ ধুলে চেছ ছাৰ কেনে দিছো হে মজা ফালি দিছা বাপেকে তই পিছে এনেকে গৰম দি থাকলে কি হব তাকেতো ছাৰ সূৰ্য দেৱতাৰ কি হৈছে ক'ব পৰা নাই দিয়ক তাকেতো সেইকাৰণে কৈছো গছ পুলি ৰুব লাগে গছ চছ কাটাটো বেয়া আমি চবৰে নিজৰ জীৱন নিজে ধ্বংস কৰি থকা আনিছি গম পাইছে না বনাই তাকেতো ছাৰ আমি অনুমান নকৰা নহয় কথাটো কাৰণ তই ক্লাছত কি একো নকৰে দেখোন কিবা ক'ব পাৰবি নাকি ছাৰ পাৰিম অলপ দেচোন কি ক চাও ছাৰ চাইকেলৰ হেণ্ডেল পিয়া ঘৰৰ পেণ্ডেল তোমাক আই লাভিবলৈ নামাৰিবা চেণ্ডেল তই যে সৰু সুৰা এটা ডাইলগ কৈছা দে মানছো দে আৰু দে আজি গৰমত দিছি ক্লাছটো এৰুৱে নেকি ছাৰ এটা কথা আছে আপোনাৰ কাৰণে কি কথাই কচোন ক ছাৰ আপোনাৰতো বিয়া নাই আপোনাৰ কাৰণে এটা কইনা চাইছো ক'ত কি কথা কয় দিয়ক ছাৰ ই চাইছে আপোনাৰ কাৰণে এটা হাবা না কিবা এটা কওক ছাৰ যা এতিয়া সেইগলা বয়স নাই যা মোৰ ছাৰ মই জানো আপোনাৰ মন আছে কিন্তু আপুনি ক'বা লাজ কৰি আছে একো নহয় দিয়ক ছাৰ পিছে কৰে আপিটো কৰ ছাৰ আমাৰ গাঁৱতে আছে ৰ'ব এটা কিন্তু ছাৰ একবাৰ বিয়া হৈ গুচি হ'ব না নহয় তাকে তই এটা লগৰী পালি মোৰো ভাল লাগে যাচোন যা কি হৈ দেখা যাব ছাৰ লাজ কৰিব নালাগে দিয়ক কৈ দিয়ক মই ক'ব লাগিব সিফালে কিন্তু এটা কথা ছাৰ কলগেটৰ লগত ব্ৰাছৰ ফি পাব কিন্তু যা হ'ব তই হ'ব বুলি কৈ দিবি মজা ছাৰ বিয়া খাব পাম ইমান ফূৰ্তি কৰিব নালাগে ৰ এই বয়সত লাজ লাগে দে যা আজি দে ফুফু খবৰটো দিবি মোক হ'ব ছাৰ হ'ব দি আছো দে মই গেলো বাই 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 ছাৰ বাই ছাৰো বেয়া খুচি হৈছে দেই বিয়া পাম বুলি তাকে তই যি মাথা মাৰিছা ছাৰৰ কাৰণে ঠিকেই আছে দে কিমাননো একলাই থাকব আৰু এটা বেছি দিলি ভালে হয় পিছে এটা কথা অলপ চলিত জাংকাতি একো নহয় যা চলব পাৰব আজি দিনে যাম তাৰ ঘৰত খবৰ দি আহিম মজা কিবা খাবা দিব কিজানি যাম পখে নাপাতৰ কিবা খাবা দিব বুলিহে যাবহি খং কৰিব নালাগে এনা কৈছে এতিয়া যাই থাকো গৰম দিছে তামাম যাম